কৃষ্ণ কৃষ্ণ জয়গুৰু শংকৰ এয়া হ'ল তেজপুৰৰ জামুগুৰিহাটৰ 95 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন 6-7-8 ফেব্ৰুৱাৰী 2026 এই 3 দিন কাৰ্যসূচীৰে এই বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছে। আজি হ'ল 7 তাৰিখ। তো এয়া হ'ল আমাৰ একদম প্ৰথম গেটখন। এখন শৰাই আছে আৰু ইয়াতে আছে গেটখন এনেকুৱাকে গেট। এয়া তেজপুৰ জিলা শাখা। স্থান হ'ল জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ, ধলাইবিল, নাহৰবাৰী পথাৰ, জামুগুৰিহাট, শোণিতপুৰ, অসম। এখন হ'ল শৰাই আৰু এইটো হ'ল সন্মুখ ভাগ। এইখন ফুলনি, ফুলনিৰ লগতে আমাৰ শিল্পকলা ধুনীয়া। আৰু এইটো হ'ল ফুৱাৰা। ৰাতি হ'লে ধুনীয়া লাইটিং হয় আৰু পানী ওলায়। তো এয়া হ'ল আমাৰ শংকৰদেৱ সংঘৰ গেট। ৰাতি হ'লে লাইটিং হয়। আহক। কৃষ্ণ কৃষ্ণ জয়গুৰু শংকৰ। এয়া হ'ল আমাৰ অধিৱেশন 95 সংখ্যক বাৰ্ষিক অধিৱেশন শংকৰদেৱ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ। স্থান হ'ল তেজপুৰ জামুগুৰিহাট আৰু আমাৰ এইটো নাম দিছে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। মানে এতিয়া বেলিটো আৰু অকণমান যেতিয়া এফালে আহিব নহয় এতিয়া বঢ়িয়া লাগিব। ধন্যবাদ। আজি হ'ল 7 তাৰিখ, গতিকে আহিব সকলোৱে। প্ৰত্যেক বছৰে হয়, প্ৰায় ফেব্ৰুৱাৰী মাহতে হয় ন? এই তাৰিখতে হয়। ফেব্ৰুৱাৰী 4ৰ পৰা মানে 2ৰ পৰাও কেতিয়াবা ষ্টাৰ্ট হৈ যায় ন? মানে ফেব্ৰুৱাৰী এইখিনি সময়তে হয়, ফাৰ্ষ্ট উইকতে হয়। গতিকে ধন্যবাদ। কৃষ্ণ।